নমস্কাৰ, আছাম ষ্টাডি পইণ্টলৈ স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইলেকশ্যনৰ সময়ত কোৱা 1 লাখ চাকৰিৰ খবৰটো লৈ আহিছোঁ মই এই ভিডিঅ'টিত। যোৱাকালি এখন নিৰ্বাচনী প্ৰচাৰ সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰে যে অতি সোনকালে যি 1 লাখ চাকৰি দিম বুলি কৈছিল তেখেতে সেই চাকৰিসমূহ দিয়া হ'ব। তেখেতে কৈছে যে তেখেতে যি প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি অতি সোনকালে পালন কৰিব। আহক তেখেতে কি কৈছিল ভিডিঅ'টি আমি চাই লওঁ। ছোৱালী চাকৰি দিম কৈছিলো নে নাই? কৈছিলো নে? এতিয়া আজি আকৌ মই মুখ্যমন্ত্ৰী হিচাপে কৈছো যে হয় ইলেকশ্যনৰ আগত যেতিয়া মই যেনেকে কৈছিলো 1 লাখ ল'ৰাক চাকৰি দিম, গন্তি কৰি কৰি আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিমে, এই প্ৰতিশ্ৰুতি মই আকৌ এবাৰ আপোনালোকৰ আগত দোহাৰিছো। হয়, এই আপোনালোকে শুনিলে যে তেখেতে কৈছে যে ইলেকশ্যনৰ আগত যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি এতিয়া তেওঁ মুখ্যমন্ত্ৰী হিচাপে আকৌ দিছে যে তেখেতে গণনা কৰি কৰি 1 লাখ চাকৰি দিব। গতিকে আমিও আশা কৰিছোঁ অতি সোনকালে চৰকাৰে অসমৰ নিবনুৱাসমূহক 1 লাখ চাকৰি দি কিনে উপকৃত কৰিব।